যিটো অপবাদে মোক সামাজিকভাৱে যথেষ্ট ক্ষতি কৰিছিলে আৰু মানসিকভাৱেও যথেষ্ট ক্ষতি কৰিছিলে আৰু সেই কষ্ট আৰু যিটো অপবাদ আছিলে তাৰ পৰা অন্ততঃ আজি আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিলে সেই ৰায় প্ৰদান দ্বাৰা মই আজি দুখমুক্ত হৈছোঁ। তাৰ বাবে মই আজি অত্যন্ত সুখী কিয়নো মোৰ বহুত দিনৰ এই অপবাদটো আৰু যি মানসিক কষ্ট মই ভুগি আছিলোঁ তাৰ অন্ততঃ মই আজি ৰেহাই পাইছোঁ আৰু ই যে সম্পূৰ্ণ এটা মিছা আৰু ষড়যন্ত্ৰমূলক এটা অপবাদ আছিল সেই কথাটো আজি প্ৰমাণ হৈছে। তাৰ বাবে মই অত্যন্ত সুখী। চাওক, মই যিহেতুকে কোনোবাই ষড়যন্ত্ৰ কৰিছে মই আকৌ তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰি মোৰ কাজিয়া কৰি থকাৰ মানসিকতা নাই, কিয়নো মই আজিলৈকে কাকো অন্যায় কৰা নাই, কাৰো বেয়াটো অহিতটো চিন্তা কৰা নাই আৰু কাৰো বিৰুদ্ধেও কোনো ধৰণৰ ষড়যন্ত্ৰ কৰা নাই। গতিকে মোৰ বিৰুদ্ধে কোনোবাই কৰিছে, ই ভাল পাইছে, সহ্য কৰিছোঁ আৰু তাৰপিছত ঈশ্বৰে হয়তো তাৰ মানে উত্তৰ দিছে, ঈশ্বৰৰ পৰা সহায় পাইছোঁ আৰু যাৰ কাৰণে আজি এই মানে যিটো ৰায় প্ৰদান কৰিলে সেইটোৱে মোক কয় যে মোৰ প্ৰতি ন্যায় হৈছে। ন্যায়ৰ কাৰণে মই যথেষ্ট সুখী আৰু মই কাৰো বিৰুদ্ধে কোনো ধৰণৰ এনেকুৱা অভিযোগ বা নানো। ডেফিনেটলি মই যিহেতুকে সেইটো কৈছিলোঁ যে মোৰ বিৰুদ্ধে এনেকুৱা এটা গোচৰ আছে যাৰ কাৰণে মই মোৰ দলটোক মানে এটা বিপাঙত পেলাব খোজা নাই আৰু সেইকাৰণে মই নিজে নেখেলোঁ বুলি কৈছিলোঁ যেতিয়ালৈকে মই দোষমুক্ত নহওঁ। আৰু যিহেতুকে আজি মই দোষমুক্ত হৈছোঁ আৰু এতিয়ালৈকে যিহেতুকে প্ৰাৰ্থিত্ব কোনো ডিক্লেয়াৰ কৰা নাই, পেণ্ডিং হৈ আছে, গতিকে কেন্দ্ৰীয় নেতৃবৰ্গই যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত চূড়ান্ত আৰু মই ভাবোঁ আমাৰ ৰাজ্যিক নেতৃবৰ্গই ইয়াৰ ওপৰত সিদ্ধান্ত লৈ কেন্দ্ৰীয় নেতৃবৰ্গক যি জনাব। মই একো সেউজ সংকেত পোৱা নাই, কিন্তু মই মোৰ এই উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় সেই ৰায়টোৰ বিষয়ে মই অন্ততঃ কেন্দ্ৰীয় নেতৃবৰ্গক আৰু আমাৰ ৰাজ্যিক নেতৃবৰ্গক মই জনাইছোঁ, অৱগত কৰাইছোঁ আৰু গতিকে বাকী পৰৱৰ্তী কি ধৰণৰ ব্যৱস্থা কৰে, যি ধৰণৰ সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমাৰ সেই কথাখিনি তেখেতসকলে উপলব্ধি কৰে, অনুভৱ কৰে। গতিকে তেওঁলোকে সমগ্ৰ পৰিস্থিতিৰ কথা চিন্তা কৰি নিশ্চয় অতি সোনকালে সিদ্ধান্ত লৈ যিটো আমাৰ মানে আখোহা চলি আছে বা যিটো এটা বেমেজালি চলি আছে বেমেজালিটো দূৰ কৰিব বুলি মোৰ বিশ্বাস আছে। ডেফিনেটলি দলৰ মাজৰ মানুহেই কৰিছে, দলৰ পৰাই কৰিছে। এই ষড়যন্ত্ৰ বহুত গভীৰ ষড়যন্ত্ৰ আৰু বহুত আগৰ পৰাই হৈ আছিলে। গতিকে যি নহওক ডেফিনেটলি ইয়াৰতো এটা আছে যে মোক ৰাজনৈতিকভাৱে উৎখাত কৰা এটা গভীৰ ষড়যন্ত্ৰ আছিলে। সামান্য আদালতৰ ওপৰত সদায় বিশ্বাস আছিল আৰু আগলৈও থাকিব। আমি জানিছিলোঁ যিহেতু তেখেত দোষী নহয়, সেইটো এটা অভিযোগ আছিলে আৰু অভিযোগটো প্ৰমাণিত নোহোৱাকৈ আমি ভালেখিনি মানসিক কষ্ট আজি অতমাহে ভোগ কৰিবলগীয়া হ'ল। আজি খুবেই ভাল লাগিছে আদালতৰে যিহেতু তেখেতক দোষমুক্ত কৰিছে, খুব ভাল লাগিছে। মহামান্য আদালতৰ প্ৰতি আমাৰ সদায় সন্মান আছে আৰু থাকিব। ষড়যন্ত্ৰটো নিশ্চয় হ'ব লাগিব, নহ'লে কোনোবাই কাৰোবাৰ ওপৰত গৈ পেলাই ইমান ডাঙৰ এটা এলিগেশ্যন আনি দিয়া, সেইটো ষড়যন্ত্ৰৰ আঁৰত কোন আছে আমি নাজানো, কিন্তু যোনে অভিযোগটো কৰিছিলে নিশ্চয় তেওঁলোকো ব্যৱহৃত হৈছিলে কাৰোবাৰ দ্বাৰা, সেইটো জানো। আৰু আজি যিহেতু দোষমুক্ত তেখেতে হৈছে আৰু আপোনালোকৰ আজি সেইদিনা মই কৈছিলোঁ আপোনালোকৰ আগত মই অভিযোগ কৰিছিলোঁ এটা, আৰু আগলৈ মানে আজিও মই ক'ব বিচাৰিছোঁ, মানে যিকোনো এজন লোকৰ ওপৰত যেতিয়া অভিযোগ এটা আহে সেই অভিযোগটো প্ৰমাণ নোহোৱালৈকে তাৰমানে বাৰে বাৰে মিডিয়াই কেতিয়াও তেখেতক দোষী সাব্যস্ত কৰাৰ নিচিনা মানে নিউজ পৰিৱেশন কৰিব নালাগে কেতিয়াও। অন্ততঃ আদালতৰ যিটো ৰায় থাকে সেই ৰায়টোলৈ অপেক্ষা